हेलो नमस्कार फुचकी और तता भिडिओ सबके स्वागतम जानाइছো भालने बारो आपनालोक आमारो भाले बहुत दिन भिडिओ भालके बनवा हुआ नाइ दिया नाइ गरমৰ কাৰণে কতো ওলাই যোৱা নাই আজি তাকে ভাবিছো ভিডিও এটা বনাও তত এতিয়া বৰ্তমান শুই আছে ইয়া তত শুই আছে তাৰপিছত ফুচকিয়া উঠি পিটপিটাই হৈছে এজনী ফুচকি ফুচকি বাইদেউ এইফালে চোৱা এ আমাৰ ফুচকি এইফালে চোৱা হাই কৈ দিয়া অঁ হাই কি অঁ কি খবৰ কৈ দিয়া কি খবৰ আপোনালোকৰ ভালনে কৈ দিয়া আজি বা ততই বাস কৰিছে দেই কেনেকৈ কৰে বাস কেনেকৈ কৰে তত এয়া ফুচকি কি কৰিছা মোবাইল চাই আছা নি হা মোবাইল চাই আছা দাদাক মাতা ক'ত পলাইছে দাদা দাদা ক'ত পলাইছা দাদাই ক'ত পলাইছে বাছ চাছ লৈ পলাইছে সি মই দাদাক ধৰি আনোগৈ দেই মুনুহঁতৰ ৰুমত সোমাইছে সি গুডুৱে কি কৰি আছে এইটো গুডুৱে বাছ চাছ লৈহে আছে আমাৰ ততয়ো বাছ লৈ আছে তত বাছত পেলাই থৈ গ'লা স্কুটিত আহি আছো সেইকাৰণে ফুচকি ভাল লাগিছেনে ফুৰিবলৈ আহি ভাল লাগিছেনে ফুচকি ভাল লাগিছেনে হাই কৈ দিয়া কথা কৈ দিয়া আমি অকণ ফুৰিবলৈ গৈছিলোঁ এয়া দেখিছেনে ফুচকি এফালে সিফালে ঘূৰি ফুৰিছে ছাগলী এটাও আছে তাৰপিছতে এয়া ততই আৰু এয়া বৰ্তাকে কাম কৰি আছে যে সিও কামত অকণমান লাগি দিছে এয়া ফুচকি কি কওঁ কি নকওঁ কৈ ইফালে সিফালে ঘূৰি ফুৰিছে আৰু তত নিজৰ কামত লাগি গৈছে ততই ইফালে সিফালে চাই আছে কি কওঁ কি নকওঁ লাগিছে তাও কাম কৰিবলৈ মন গৈছে সমানে এয়া তাকে কাম কৰি আছে বৰ্তাকে এইডোখৰ ঠিক কৰি আছিলে সিও ঠিক কৰি দিছে তাৰপিছত এয়া দেখিছেনে সিহঁতৰ কাণ্ড সিহঁতি একদম যি ভাল পাইছে ফুৰিবলৈ গৈ এয়া সৰু ছোৱালী এজনীও আছে ফুচকিয়া বা এজনী পালে নি বা ক'ত গ'ল ক'ত গ'ল ধৰা যা তত দেখিছেনে ছাগলীটোৰ লগত কেনেকৈ খেলি আছে দিনটো খেলিলে এতিয়া ৰাতিও খেলি আছে ছাগলীটো পাই ক'বই নোৱাৰা হৈছে তাৰ চকুত টোপনিয়ে নাইকিয়া হৈ গ'ল এয়া বৰ্তাকে তিয়ঁহ এটা আনিছে তিয়ঁহ কাটি দিছে সি ততয়ে তিয়ঁহটো খুৱাই দিছে তিয়ঁহ বাকলিটো দেখিছেনে কেনেকৈ খুৱাই আছে ছাগলীটো ওচৰৰ পৰা নুঠাই হ'ল যেতিয়া গৈ পাই আমি ছাগলীটো দেখিলে যে ছাগলীটো ওচৰৰ পৰা নুঠেই ছাগলীটোৰ ওচৰলৈ দৌমাৰি আহে এয়া তিয়ঁহ বাকলি খুৱাই আছে কিমান যে ফূৰ্তি পাইছে ছাগলীটো দেখি বৰ্তাকে তিয়ঁহ কাটি দিছে সি খুৱাই আছে এয়া দেখিছে নহয় এয়া আৰু নিজেও খাইছে আকৌ দেই
তিয়ঁহ বাকলিটো ছাগলীকো দিছে, নিজেও খাইছে আৰু বৰ্তাকক কৈছে তুমিও খোৱা বুলি কৈছে। সিহঁতৰ ভাষাতে এতিয়ালৈকে মাত ফুটা নাই, কিন্তু সিহঁতৰ ভাষাতে কৈছে বৰ্তাকক তুমিও খোৱা, আৰু ছাগলীটোকো খুৱাইছে। সেয়া তাৰ চকুত টোপনি নাইকিয়া হৈ গ'ল ৰাতিটো এনেকেই কটালে। আৰু ৰাতিপুৱা শুই উঠিলে টিভিটো লগাই দিছে। আমাৰ ঘৰত ডাঙৰ টিভি নাই যে, তাত ডাঙৰ টিভি দেখিছে ক'বই নোৱাৰা হৈ আছে। এইটো দাদা আৰু সেইফালে যে চুকত বহি আছে বায়েক হয়। আৰু এয়া ততয়ে ডাঙৰ টিভি দেখি ক'বই পৰা নাই, মুখ মেলি মেলি টিভি চাইছে। তলত বহি মুখ মেল খাই গৈছে তাৰ। ডাঙৰ টিভি দেখিছে আৰু গান শুনি এনেও ভাল পায়। গান দেখি ক'বই নোৱাৰা হৈছে। সিহঁতি নাচিছে, দৌৰিছে, ইফালে সিফালে ঘূৰিছে, কি যে কৈছে। গান লগাই দিছে দেখিছেনে? মিউট কৰি দিছোঁ, মিউট কৰি পেলাই আৰু কথাকেইটা কৈ আছোঁ। টিভিত চাউণ্ডটো বেছি হৈছে যে, চাউণ্ডটো বুলি নহয় হয়। এয়া ৰাতিপুৱা দেখিছেনে? ৰাতিপুৱা সিহঁতৰ হৰিনাম লগাই দিছে হোম থিয়েটাৰত। এয়া ফুচকে ততই বহি লৈছে, নাচি আছে। আৰু ফুচকি ভিডিঅ'টো যদি চাই ভাল পায় আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বাই বাই। আৰু কালিলৈ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ।